গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। সকলোৱে চাগে ভালেই আছে, মোৰো ভালেই বৰ্তমান। আমি ক'ত যাব ওলাইছোঁ জানেনে? আজি আমি অগ্নিনাভ শিৱ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। এই মন্দিৰটো চাগে আপোনালোকে সকলোৱে চিনি পায়। ময়ো বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। আজি তাকে যাবলৈ ওলাইছোঁ। আজি মই আৰু মা আৰু ভণ্টি যাম একেলগে। এইফালে ভণ্টি আছে। ভিডিঅ' বনাবলৈ বহুত লাজ কৰে, সেইকাৰণে নোলায়, অকণমান ওলায় আৰু তাৰপিছত লুকাই দিয়ে। ফাইনেলি অগ্নিনাভ মন্দিৰ পাই গ'লোহি। আমি এতিয়া ধূপ চাকি কিনি ল'ম, তাৰপিছত মন্দিৰৰ ভিতৰলৈ যাম। আজি বহুত মানুহ হৈছে, আগতেও হয় ভিডিঅ'বোৰত দেখাৰ দৰে। মন্দিৰৰ বাহিৰতে আমি ধূপ চাকি ইয়াত জ্বলাই ল'লোঁ। চবেই ইয়াতে ধূপ চাকি জ্বলাই লৈছে। ভিতৰত বহুত ভিৰ হয় বাবে আমি বাহিৰতে জ্বলাই ল'লোঁ। মন্দিৰৰ ভিতৰলৈ পাই গ'লোহি। ইয়াত মানুহৰ ইমান ভিৰ দেখিছেনে আপোনালোকে? আমি ঘৰৰ পৰা যিহেতু শৰাই লৈ যোৱা নাছিলোঁ, সেইকাৰণে মন্দিৰৰ ভিতৰতে দক্ষিণা দি শৰাই দিব পৰাকৈ ব্যৱস্থা আছে। তাতে আমি দক্ষিণা দি শৰাই দিলোঁ। আপোনালোকেও যদি যায় তেনেহ'লে আপোনালোকেও সেনেকৈ দিব পাৰিব। ইমানে মানুহৰ ভিৰ যে আমি এতিয়া লিংগত পানী ঢালিবলৈ বাবে লাইন পাতি থাকিবলগীয়া হৈছে। আমি লিংগত পানী ঢালি আহি এতিয়া অগ্নিনাভ বাবাক দৰ্শন কৰিবলৈ বুলি লাইন পাতি আছোঁ। এইফালে দেখিছেনে, তেওঁলোকেও লিংগত পানী ঢালিবৰ বাবে লাইন পাতি আছে। অলপ আগুৱাই যাবলৈ 35 মিনিটছ প্ৰয়োজন হৈছে। ইমানেই মানুহৰ ভিৰ। সকলোৱে গৰমত কষ্ট কৰি বাবাক চাবলৈ আহিছে। বহুত গৰম পৰিছে আৰু যিহেতু গৰম দিন, গৰমটো লাগিবই ন, আৰু মানুহৰ ভিৰ হ'লে বেছি গৰম লাগে গৰমত, সেইকাৰণে ঘামি জুমি তথাপিও ভিডিঅ'টো বনাইছোঁ আৰু। আমি চব প্ৰসাদ চসাদ লৈ আজৰি হৈ গ'লোঁ। এতিয়া বাকী মানুহ আহিয়ে আছে। আমাৰ সকলো কাম এতিয়া অলপ ওচৰতে চকী দি থৈ দিছে, তাতে বহি লৈছোঁ অলপ, যিহেতু ইমান গৰম। এই গছজোপা চিনি পাইছে নি আপোনালোকে? যদি পাইছে তেনেহ'লে কমেণ্টত জনাবচোন। মই চিনি নাপালোঁ বাবে এই গছজোপা ভিডিঅ' কৰি লৈ আহিলোঁ। আৰু এই গছজোপাই মন্দিৰৰ একেবাৰে গেটৰ মুখৰ আগতে আছে। আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহি মন্দিৰ ভাগৰ ওচৰতে থকা পুখুৰীটোলৈ আহিছোঁ। তাত এনেই আৰু অলপ সময় কটাবলৈ। ভণ্টিও যাওঁ কৈ থাকিলে যে, সেইকাৰণে তাইকো লৈ যোৱা হ'ল আৰু ময়ো চাই থৈ আহিলোঁ। এনেও বাৰু পুখুৰীৰ পাৰ, নদীৰ পাৰ সকলোৱে ভাল লাগে, গছ বন থকা যিকোনো জেগাই। পুখুৰীৰ পাৰত অলপ সময় কটালোঁ আৰু তাত ফটো চটো মাৰিলোঁ, মই, ভণ্টি, মা সকলোৱে। এতিয়া আমি ঘৰলৈ বুলি যাবলৈ লৈছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ'বোৰ আহিলে আপোনালোকে সোনকালে পায়। এতিয়ালৈ সকলোকে বাই বাই। আকৌ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পাম।